আদৰণি জনাইছোঁ আছামিজ টেকলৈ। আজি আপোনালোকক ইনষ্টাগ্ৰামৰ এটি আমেজিং ট্ৰিক্সৰ বিষয়ে জনাম। ইনষ্টাগ্ৰামত আপোনাৰ ফলোৱাৰ কেনেকৈ বঢ়াব পাৰিব। এতিয়াৰ পৰা আপুনি নিজৰ ইচ্ছা অনুযায়ী আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টত ফলোৱাৰ বঢ়াব পাৰিব। তাৰ বাবে আপোনাক মই এটা এপছ দিম, যিটো এপছ ইউজ কৰিলে খুব কমেও 500 মানুহে ডেইলি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টত ফলো কৰিব। আৰু এই এপটোত কোনো লিমিট নাই, আপুনি যিমান ইচ্ছা কৰে সিমান ফলোৱাৰ্ছ বঢ়াব পাৰিব। তাৰ বাবে কেৱল অলপ সময় উলিয়াই মই শিকাই দিয়াৰ ধৰণে ষ্টেপ বাই ষ্টেপ কৰি গ'লে হ'ল। যিহেতু এতিয়া লকডাউনৰ সময়, তো ঘৰত এনে বহি থকাতকৈ মোৰ ভিডিঅ'বোৰ চাই কিছু টিপছ এণ্ড ট্ৰিক্স শিকক। এতিয়া আহক ভিডিঅ'টিৰ সৈতে আগবাঢ়ো। তো বন্ধু, আপোনালোকক ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াব লগা হ'লে এটা এপৰ প্ৰয়োজন হ'ব, আৰু এপটো মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম। তো এই এপটোৰ জৰিয়তে আপোনালোকে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ বুলি নহয়, লাইকো বঢ়াব পাৰিব। আপোনালোকে যিমান ইচ্ছা কৰে, যিমান মন যায় সিমান লাইক বঢ়াব পাৰিব, সিমান ফলোৱাৰ্ছো বঢ়াব পাৰিব। এই এপটো কেনেকৈ ডাউনলোড কৰিব সেইটো মই কওঁ। এই এপটোৰ নাম হ'ল নিউট্ৰিনো প্লাছ। এইটো আপোনালোকে স্ক্ৰীণত দেখিছে, নিউট্ৰিনো প্লাছ। ডাউনলোড কৰিব লগা হ'লে আপোনালোকৰ টেলিগ্ৰাম একাউণ্ট থাকিব লাগিব। তো আপোনালোকে টেলিগ্ৰাম এপটো আগে ডাউনলোড কৰি ল'ব। টেলিগ্ৰাম এপটো আপোনালোকে প্লে ষ্ট'ৰত পাব। তো মই দেখাই দিছোঁ আপোনালোকক। প্লে ষ্ট'ৰত যাব, তাত টেলিগ্ৰাম লিখিব। টেলিগ্ৰাম লিখি দিলে ইয়াত এনেকৈ টেলিগ্ৰাম আহিব। এই টেলিগ্ৰাম এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত টেলিগ্ৰামত আপোনালোকৰ মোবাইল নাম্বাৰ দি একাউণ্টটো খুলি ল'ব। ঠিক আছে। টেলিগ্ৰাম এপটো ডাউনলোড কৰি একাউণ্টটো খোলাৰ পিছত আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত যোৱাৰ পিছত ইয়াত আপোনালোকে টেলিগ্ৰামৰ লিংকটো দেখা পাইছে। এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত অট'মেটিক আপোনালোকক মোৰ টেলিগ্ৰাম চেনেলত লৈ যাব। তো দেখিছে, অট'মেটিক এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে সোমাই আহিছে। তাত আপোনালোকৰ জইন বুলি আহিব, জইন কৰি ল'ব। জইন কৰি লোৱাৰ পিছত এইটো আপোনালোকে দেখিছে নিউট্ৰিনো প্লাছ এপ। তো এই নিউট্ৰিনো প্লাছ এপটো আপোনালোকে ইয়াত ডাউনলোড কৰি ল'ব। মোৰ ইয়াত ডাউনলোড কৰাই আছে, তো মই ডাউনলোড কৰিব নালাগে। তো আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব, আৰু ডাউনলোড কৰি লোৱাৰ পিছত এই এপটোত পুনৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ইনষ্টল বুলি আহিব, ইনষ্টল কৰি ল'ব। ঠিক আছে। নিউট্ৰিনো প্লাছ এপটো আপোনালোকে ডাউনলোড কৰি লোৱাৰ পিছত এই এপটো অ'পেন কৰিব। এই এপটো অ'পেন কৰাৰ লগে লগে এনেকৈ আহিব চাইন ইন বুলি। তাত আপোনালোকে চাইন ইন কৰিব। চাইন ইনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। এই পেজটোত আপোনালোকৰ যিটো ইনষ্টাগ্ৰাম আইডি, সেই আইডিটো আৰু পাছৱাৰ্ডটো ইয়াত টাইপ কৰি দিব। মই মোৰ ইনষ্টাগ্ৰাম আইডিৰ ইউজাৰ নেম আৰু পাছৱাৰ্ডটো মই ইয়াত টাইপ কৰি লৈছোঁ। এতিয়া মই লগ ইন কৰিম। আপোনালোকেও ঠিক এনেদৰে ষ্টেপ বাই ষ্টেপ কৰি যাব। আকৌ এটা পেজ আহিব, আৰু পেজটোৰ ওপৰত ৰাইট চাইডে আপোনালোকে দেখা পাইছে য়েছ মাৰ্কৰ চিম্বল আহিছে। তো এইটোত আপোনালোকে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহি যাব, আৰু তাত মোৰ আইডিটো আহি যাব। তো আপোনালোকে ওপৰত যিটো দেখিছে 362 ক্ৰাইষ্টেলছ, এই ক্ৰাইষ্টেলসমূহ কালেক্ট কৰিলেহে আপুনি ইনষ্টাগ্ৰামত ফলোৱাৰ বঢ়াব পাৰিব। মোৰ 362 ক্ৰাইষ্টেলছ জমা হৈ আছে। আপোনালোকে যিহেতু নতুনকৈ এই এপটো খুলিব, তো ইয়াত আপোনাৰ 00 দেখাব। 0ৰ পৰা আপোনালোকে কেনেকৈ এই ক্ৰাইষ্টেলসমূহ কালেক্ট কৰিব সেইটো মই দেখাই দিছোঁ। ইয়াত যে আপোনালোকে দেখিছে ডেইলি বনাছ, ডেইলি বনাছত আপোনালোকে ডেইলি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ডেইলি 30টাকৈ ক্ৰাইষ্টেল আপোনালোকে ফ্ৰীকৈ পাব। এতিয়া ষ্টাৰৰ দৰে এটা ইয়াত অপশ্যন দেখিছে, এই ষ্টাৰটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা পেজ আহিছে, আৰু এই পেজটোত আপোনালোকে দেখিছে বহুত ইনষ্টাগ্ৰাম আইডিত ইয়াত এড দিয়া আছে। এইসমূহ ইনষ্টাগ্ৰাম আইডি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব। এটা ইনষ্টাগ্ৰাম আইডি ছাবস্ক্ৰাইব কৰাৰ বিনিময়ত আপোনালোকে 8টা ক্ৰাইষ্টেল পাব। ইনষ্টাগ্ৰাম আইডিটো মই ছাবস্ক্ৰাইব কৰি দিম, আপোনালোকক দেখাই দি দিছোঁ। ইয়াত ছাবস্ক্ৰাইবত ক্লিক কৰি দিছোঁ। ইনষ্টাগ্ৰাম আইডিত লৈ গৈছে, ইয়াত ফ'ল' বুলি আহিছে, ইয়াত মই ফ'ল' কৰি দিলোঁ। আকৌ মই বেক কৰি দিম। এতিয়া ছাবস্ক্ৰাইব হোৱাৰ পিছত ওপৰত চাওক 362টা আছিল, 370টা মোৰ ক্ৰাইষ্টেল হ'ল। নেক্সট মই এইটো ছাবস্ক্ৰাইব কৰিম। এই আইডিটো মই ফ'ল' কৰিলোঁ। ফ'ল' কৰাৰ লগে লগে আৰু 8টা পাম, এই 378টা হ'ল। এনেকৈ প্ৰতিটো ইনষ্টাগ্ৰাম আইডি আপোনালোকে ফ'ল' কৰি যাব, আৰু যিমান আপোনালোকে ইনষ্টাগ্ৰাম আইডি ফ'ল' কৰিব সিমান আপোনালোকে ক্ৰাইষ্টেল লাভ কৰিব পাৰিব। তো ইয়াত চাওক 86, তেনেকৈ আপোনালোকে ফ'ল' কৰিব। তো এতিয়া চাওক মোৰ 400টা ক্ৰাইষ্টেল হ'ল। ইনষ্টাগ্ৰাম আইডিবোৰ ছাবস্ক্ৰাইব কৰি কৰি আপোনালোকে ক্ৰাইষ্টেলবোৰ বঢ়াই যাব। তো মোৰ এতিয়া 402টা ক্ৰাইষ্টেল জমা আছে। তো এতিয়া মই আপোনালোকক দেখাম ফলোৱাৰ্ছ কেনেকৈ বঢ়াব। ঠিক আছে। এতিয়া মোৰ 1718টা ফলোৱাৰ্ছ আছে। এতিয়া মই আপোনালোকক লাইভ প্ৰুফ দিম। ইয়াত আপোনালোকে দেখিছে ক্লিক টু ষ্টাৰ্ট গেইনিং ফলোৱাৰ্ছ। আপোনালোকে ক্লিক টু ষ্টাৰ্ট গেইনিং ফলোৱাৰ্ছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে 10 মিনিট টেক অফ 359 ক্ৰাইষ্টেল, অৰ্থাৎ 10 মিনিটৰ বাবে মোৰ প্ৰফাইলটো ইয়াত আহি যাব, এই পেজটোত।
ঠিক আছে এইবোৰ ইনষ্টাগ্ৰাম আইডি যেনেকৈ ইয়াত আহিছে যেনেকৈ এতিয়া মই ছাবস্ক্ৰাইব কৰিলোঁ মোৰ দৰে বহুত মানুহে এই ইনষ্টাগ্ৰাম আইডিবোৰ ছাবস্ক্ৰাইব কৰি আছে ইয়াত মই এটা এড দিম এই এডটো দিয়াৰ লগে লগে মোৰ 359টা ক্ৰাইষ্টেল মোৰ একাউণ্টৰ পৰা মাইনাছ হৈ যাব 10 মিনিটৰ বাবে মোৰ একাউণ্টটো এই পেজটোত আহি যাব এতিয়া চাব আপোনালোকে মই ইয়াত অ'কে কৰি দিছোঁ মোৰ একাউণ্টটো এই পেজটোত আহি গৈছে আৰু ইয়াত টাইমটো লেখা আছে 10 মিনিটৰ কাৰণে থাকিব 10 মিনিট যেতিয়া শেষ হৈ যাব তেতিয়া মোৰ একাউণ্টটো এই পেজটোৰ পৰা নোহোৱা হৈ যাব আৰু এই 10 মিনিটৰ ভিতৰত যিমান মানুহে এই এপটো চলাই আছে সকলো মানুহে মোৰ ইনষ্টাগ্ৰাম আইডিটো চাই ফ'ল' কৰি ল'ব তো নেক্সট আৰু যদি আপোনালোকে এনেকৈ ক্ৰাইষ্টেল বঢ়াব বিচাৰে ইয়াত আপোনালোকে ক্ৰাইষ্টেলৰ চিম্বল এটা পাইছে এইটো ক্ৰাইষ্টেলৰ চিম্বল ৰঙা তো ইয়াত ক্লিক কৰিব ইয়াত দেখিছে এটা চাৰ্জৰ বাটন এটা আহিছে এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইবাৰ এটা ইনষ্টাগ্ৰাম আইডিৰ প্ৰফাইল আহিছে গতিকে এই প্ৰফাইলটো মই লাইক কৰিব লাগিব লাইক কৰিব লগা হ'লে ইয়াত হাৰ্ট এটা আছে এই হাৰ্টটোত ক্লিক কৰিব এই হাৰ্টটোত ক্লিক কৰাৰ পিছত মই এই মানুহজনৰ পেজটোত আহি গৈছোঁ মানে ইনষ্টাগ্ৰাম আইডিটোত আহি গৈছোঁ যিজন মানুহে লাইকৰ বাবে তাত এড দিছিল তো এতিয়া মই এই ফটোটোত লাইক কৰি দিম এতিয়া মই লাইক কৰি দিছোঁ ডাবল ক্লিক কৰিম এতিয়া মই বেক কৰিম পেজটো বেক কৰাৰ পিছত মোৰ ইয়াত 47 আছে ওপৰত ইয়াত চাওক দুটা ক্ৰাইষ্টেল মই লাভ কৰিলোঁ আৰু চাৰ্চ বাটনটো ক্লিক কৰিম আৰু দুটা লাভ কৰিছোঁ 51 হ'ল ইয়াত চাওক 53 হ'ল মই যেনেকৈ কৰিছোঁ ষ্টেপ বাই ষ্টেপ ইয়াত 53 আছে এইবাৰ আৰু এটা মানুহৰ এড পাইছোঁ মই এইটো লাইক কৰিম লাইক কৰিব লগা হ'লে হাৰ্টটো ক্লিক কৰিব তো হাৰ্টটো ক্লিক কৰিছোঁ মানুহজনৰ ফটোটো পাইছোঁ তো ফটোটোত মই ডাবল ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইটো লাইক হৈ গ'ল আৰু এতিয়া এইটো লাইক হোৱাৰ পিছত মই এই পেজটোৰ পৰা বেক হ'ম তো মই বেক কৰি দিছোঁ বেক কৰি দিয়াৰ পিছত এয়া চাওক 4টা আৰু মই পাই গৈছোঁ তো এনেকৈ আপোনালোকে ক্ৰাইষ্টেল বঢ়াই যাব পাৰিব তো মই আৰু বেছি দেখাই নিদিওঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি যাব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো মই বেক কৰি দিছোঁ পেজটো তো মোৰ আৰু 15 ছেকেণ্ড বাকী আছে এবাৰ ৰিফ্ৰেছ কৰি দিছোঁ পেজটো তো ৰিফ্ৰেছ কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে মোৰ আইডিটো এই পেজটোত নোহোৱা হৈ গ'ল মানে মোৰ 10 মিনিট সময় হৈ গ'ল গতিকে এতিয়া মই মোৰ ইনষ্টাগ্ৰাম আইডিত যাম মোৰ কিমান ফলোৱাৰ্ছ বাঢ়িল সেইটো আপোনালোকক দেখাম এতিয়া মোৰ বৰ্তমান কিমান ফলোৱাৰ্ছ আছে 1718টা তো মই এইটো মিনিমাইজ কৰি দিছোঁ মিনিমাইজ কৰি মই ইনষ্টাগ্ৰাম প্ৰফাইলত আহিছোঁ এতিয়া মই মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো মই ৰিফ্ৰেছ কৰি দিম আৰু কিমান বাঢ়িল মই আপোনালোকক দেখাম তো মই ইনষ্টাগ্ৰাম আইডিটো ৰিফ্ৰেছ কৰি দিয়াৰ পিছত এয়া আপোনালোকে দেখিছে 1762টা ফলোৱাৰ্ছ হৈ গ'ল মোৰ ইয়াৰ আগত আছিল 1718টা অৰ্থাৎ 40টা ফলোৱাৰ মোৰ বাঢ়ি গ'ল তো মই এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে 40টা ফলোৱাৰ্ছ বাঢ়ি গ'ল এতিয়া মোৰ ফলোৱাৰ কম আহিছে কেতিয়াবা মোৰ 70 আহে কেতিয়াবা 100 আহে কেতিয়াবা 50টাও আহে গতিকে কিমান ফলোৱাৰ আহে তাৰ কোনো হিচাপ নাই কিন্তু মিনিমাম ফলোৱাৰ্ছ আপোনালোকৰ লিষ্টা থাকিবই আৰু তো এনেকৈ আপোনালোকে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফলোৱাৰ্ছ বঢ়াব পাৰে মই যেনেকৈ কৰিছোঁ আপোনালোকে ঠিক তেনেকৈ ষ্টেপ বাই ষ্টেপ কৰি গ'লেই হ'ল তো যদি কিবা অসুবিধা পায় আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত ফ'ল' কৰক মোক জনাব যি অসুবিধা পাইছে মই আপোনালোকক নিশ্চয় সহায় কৰিম তো এই ভিডিঅ'টোত এইখিনিয়ে ধন্যবাদ